সফুৰা বৃত্তি পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন অলপ লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো চাবা। ১ নম্বৰ, চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ বাবে নিজৰ দেহ দান কৰা অসমৰ প্ৰথমগৰাকী মহিলাৰ নাম কি? উত্তৰ খ. ইলোৰা ৰায়চৌধুৰী। ২ নম্বৰ, জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰথমগৰাকী অসমীয়া হ'ল? উত্তৰ ক. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৩ নম্বৰ, উত্তোলিত জাতীয় পতাকা এখনৰ ওপৰৰ ৰংটো হ'ব লাগে? উত্তৰ ক. গেৰুৱা। ৪ নম্বৰ, অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টদেৱৰ নামেৰে তলৰ কোনখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? উত্তৰ খ. বজালী। ৫ নম্বৰ, তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলাগৰাকীৰ নাম হ'ল? ইয়াৰ উত্তৰ হৈছে অপশ্যন গ. মূলা গাভৰু। ৬ নম্বৰ, সাহিত্যত নোবেল বঁটা পোৱা প্ৰথম এছিয়ান গৰাকী কোন আছিল? উত্তৰ ক. ৰবীন্দ্ৰনাথ ঠাকুৰ। ৭ নম্বৰ, এছিয়া মহাদেশৰ প্ৰদীপ লাইট অৱ এছিয়া ৰূপে কাক জনা যায়? উত্তৰ অপশ্যন গ. বুদ্ধ। বুদ্ধদেৱক লাইট অৱ এছিয়া বুলি কোৱা হয়। ৮ নম্বৰ, ১৯১৭ চনত বহা অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ অপশ্যন খ. শিৱসাগৰত। ৯ নম্বৰ, ড ভৱেন্দ্ৰনাথ শইকীয়াই তলৰ কোনটো ছদ্মনামেৰে মাজে সময়ে সাহিত্য চৰ্চা কৰিছিল? উত্তৰ অপশ্যন ক. এখুত ককাইদেউ। ১০ নম্বৰ, নদীদ্বীপ উমানন্দত তলৰ কোনবিধ আপুৰুগীয়া প্ৰাণী দেখা যায়? উত্তৰ খ. সোণালী বান্দৰ। ১১ নম্বৰ, মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল হৈছে? উত্তৰ অপশ্যন খ. উৰোৰ হাড়। ১২ নম্বৰ, মানুহ এজনে পঢ়ি থকা কিতাপখন এগৰাকী বিখ্যাত মানুহৰ আত্মজীৱনী, যি ব্ৰিটিছৰ বিৰুদ্ধে দেশৰ স্বাধীনতা আন্দোলনত নেতৃত্ব দিছিল। আত্মজীৱনীখন তলৰ কোনগৰাকী ব্যক্তিৰ হ'ব পাৰে? হয়, ইয়াৰ উত্তৰ অপশ্যন খ টো শুদ্ধ, মহাত্মা গান্ধী। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে দ্য ষ্টৰী অৱ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। ১৩ নম্বৰ, ভাৰতীয় টি-২০ ক্ৰিকেট দলত অংশগ্ৰহণ কৰা ৰিয়ান পৰাগৰ জাৰ্চিৰ সংখ্যাটো কি? উত্তৰ অপশ্যন ক. ১২। ১৪ নম্বৰ, তলৰ কোনখন অসমীয়া উপন্যাস নহয়? ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, গ টো শুদ্ধ, অৰুণোদয়, কাৰণ অৰুণোদয় বাতৰি কাকত হয়, ই উপন্যাস নহয়। ১৫ নম্বৰ, চন্দ্ৰায়ন-৩ লেণ্ডাৰে চন্দ্ৰত অৱতৰণ কৰা ঠাইখিনিৰ কি নাম দিয়া হৈছিল? উত্তৰ অপশ্যন গ. শিৱশক্তি। ১৬ নম্বৰ, খেলো ইণ্ডিয়া মহিলা লীগৰ নতুন নামটো কি? উত্তৰ অপশ্যন ক. অস্মিতা খেলো ইণ্ডিয়া। ১৭ নম্বৰ, শিশু আলোচনী সঁফুৰাৰ বৰ্তমান মুখ্য সম্পাদকগৰাকী হ'ল? উত্তৰ অপশ্যন খ. ড কুলধৰ শইকীয়া। বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ মাত্ৰা সৰ্বাধিক? উত্তৰ অপশ্যন খ. ষ্ট্ৰেটস্ফিয়াৰ। ১৯ নম্বৰ, ব্ৰেইল পদ্ধতিত প্ৰকাশিত প্ৰথমখন পূৰ্ণাংগ অসমীয়া অভিধান হ'ল? উত্তৰ ক. হেমকোষ। ২০ নম্বৰ, দূৰবীণ যন্ত্ৰ প্ৰথমে তলৰ কোনজন ব্যক্তিয়ে সাজি উলিয়াইছিল? উত্তৰ অপশ্যন ক. হেন্স লিপাৰ্ছো।
যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।